গুড মৰ্ণিং বন্ধুসকল, ৱেলকাম টু মাই নিউ ব্লগ। মই আজি ৰাতিপুৱা শুই উঠিয়ে এতিয়া ৰ'দ লৈ আছোঁ। এতিয়া বৰ্তমান আজিনো কিনো কৰোঁ, আজি কোনো যোৱা নাই, কোনো ভাড়া নাই বাৰু। আজি ঘৰতে আছোঁ, ভাবিছোঁ গাড়ীখনকে ধুই লওঁ। এইখন মোৰ গাড়ী, এইখনকে ধুওঁ বুলি ভাবিছোঁ আজি। গাড়ীখন মানে বহুত লেতেৰা হৈ আছে, তাকে দেখিছেনে বাৰু ছোৱালীয়ে পিছফালে কি আঁকি থৈছে, গোটেই লেতেৰা হৈ আছে। যোৱা বছৰতে ধোৱা, মানে ডিচেম্বৰত। গাড়ীখন উলিয়াই লওঁ এতিয়া, উলিয়াই লৈ ভালকৈ ধোৱা হ'ব। গাড়ীখন এতিয়া ধুনীয়াকৈ উলিয়াই ল'লোঁ, উলিয়াই লৈ পানী বাল্টিং আনোগৈ এতিয়া। আৰু কাপোৰ পানী বাল্টিং পুৰা লেতেৰা হৈ আছে। এয়া আমাৰ গাড়ী ধুইছে দেই। একেবাৰে লেতেৰা হ'লেহে গাড়ীখন ওলাই আৰু ধুবলৈ, এনেই গাড়ী চাড়ী নুধুৱে। এইখন গাড়ীখন ধুবলৈও এলাহ কৰি থাকে সদায়। এতিয়া ধুইছে আৰু পানী আহিছে যে, পানীটো আহি থাকিলে ধুই ভাল লাগে, হয় নাই? এই পাছফালৰ কাপোৰবোৰ আপোনালোকে নাচাব দেই, ধুই পেলাই মেলি থৈছোঁ আৰু ৰ'দ দিছেহে আজি ভালকৈ। এইফালে আমাৰ চিন্টু দাদা আহিছে আমাৰ ঘৰলৈ, পলাইছে। এইটো দেখিছে নাই, টুপি চুপি পিন্ধি আছে, লাজ কৰিছে। আজি যে গাড়ী ধুলা, ক'তো যাবলৈ নাই নি? আজি নোযোৱা? ধুই পেলাই ভৰাই থবা নে কি? অঁ, গেৰেজত। তেতিয়াহ'লে মোৰ গা ধুই এতিয়া বৰ্তমান হৈ গ'ল, আৰু গাড়ীও ধুই হৈ গ'ল। এতিয়া আমি গৈ আছোঁ গৈ চাওঁ কি পোৱা হয়। দুটা ল'ব নেকি? এতিয়া আমি পাইছোঁ মুৰমূৰীয়া। এইটো ৱাটাৰ কি কয় পাৰ্কখন যে আছে যে, এইখিনিতে নহয় জানো, নে আগত আছে? আগত আছে। এতিয়া আমি পালোঁহি মৰিয়নি ষ্টেচন। মৰিয়নি ষ্টেচন হয়। এতিয়া আমি খাবলৈ গৈছোঁ দোচা। দোচা কাৰণে ৰখি আছোঁ। আমি এতিয়া দোচা খাম আৰু। খালি মন ফোন কৰি